নমস্কাৰ বন্ধুসকল, মই বিউটি ওজাই আপোনালোক সকলোকে অসমীয়া ৰান্ধনীশাললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই অসমীয়া থলুৱা খাদ্যৰ তৰা গাজলিৰ ৰেচিপি এটা লৈ আহিছোঁ। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া তৰা গাজলিখিনি কেনেকৈ গুচাইছে মই আপোনালোকক তাকে দেখুৱাই দিছোঁ। তৰা গাজলিডালৰ ওপৰৰ টান অংশখিনি আমি গুচাই মাজৰ কোমল অংশখিনি ল'ব লাগে। এয়া টান অংশখিনি গুচাই আছে। এয়া তৰা গাজলিৰ ভিতৰৰ কোমল অংশখিনি উলিয়াই লোৱা হৈ গ'ল। তাকে মই আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে আপোনালোকে একেবাৰে কোমল অংশখিনি এইখিনি। এই ৰেচিপিটো বনাবৰ বাবে মই কি যোগাৰ কৰিছোঁ তাকে দেখাই দিছোঁ। এয়া মই আদা নহৰু লৈ লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। মিডিয়াম সাইজৰ পিঁয়াজ দুটা কাটি লৈছোঁ। এয়া মই আদা নহৰু পিঁয়াজ একেলগতে মই পেষ্ট কৰি ল'ম। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল। তৰা গাজলি বহুতে চিনি নাপায়, এইটো বস্তু কেনেকৈ খায় বহুতে হয়তো নাজানে। নজনাসকলৰ বাবে মই এইটো দিছোঁ ভিডিঅ'টো, তেওঁলোকে যাতে চাই। বজাৰতো ওলাই এইটো বস্তু, তেওঁলোকে যাতে বজাৰৰ পৰা আনি যাতে চাই মানে বনাবলৈ সহজ হয়। মই গোটেইখিনি একেলগতে গোটাই লৈছোঁ। এতিয়া মই বিলাহীও কাটি পেষ্ট কৰি ল'ম। এয়া মই তৰা গাজলিখিনি অলপ বইল কৰি লৈছোঁ। এইটো কাৰণে বইল কৰিছোঁ যাতে তৰা গাজলি এটা গোন্ধ থাকে, সেই গোন্ধটো যাতে নোলায়, সেইটো কাৰণে মই বইল কৰি লৈছোঁ অলপ। এইখিনি এতিয়া হৈ গ'ল মোৰ বইল কৰা। এইখিনি মই এতিয়া নমাই থ'ম। নমাই পিনি কেৰাহীখন পাতি ল'ম। এয়া কেৰাহীত তেল দি মই গৰম হ'বলৈ দিছোঁ অলপ। তেলখিনি এতিয়া গৰম হোৱাৰ পিছত মই ইয়াত পাঁচফোৰণ দিম। এয়া মই পাঁচফোৰণ কেইটামান লৈছোঁ। এতিয়া মই ইয়াত দি দিম। পাঁচফোৰণখিনি ভজা যোৱাৰ পিছত মই এতিয়া ইয়াত বেছি থোৱা আদা নহৰু পেষ্টখিনি দিম। এয়া মই দি দিছোঁ। আপোনালোকে এনেকৈ অলপ লৰাই থাকিব মছলাখিনি, আদা নহৰুখিনি দি। কম জুই দিব, বেছি জুই দি নিদিব, নহ'লে মছলাখিনি জ্বলি যাবগৈ। মিডিয়াম জুই দি পিনি এনেকৈ অকণমান লৰাই থাকিব। মই ইয়াতে এতিয়া হালধি নিমখ এইখিনি এড কৰিম। এয়া মই এতিয়া ইয়াত হালধি দি দিছোঁ। হালধি দি মই অকণমান লৰাই ল'ম। এনেকৈ অকণমান সময় ভাজি থাকিব মছলাখিনি তেলত কম জুইত। ইয়াৰ পিছত মই ইয়াত নিমখ দি দিছোঁ আৰু পেচি থোৱা বিলাহী পেষ্টখিনিও মই দি দিছোঁ। এইখিনি দিও অকণমান সময় আপোনালোকে ভাজি থাকিব 2-3 মিনিটমান কম জুইত। এয়া মই আকৌ অকণমান সময় লৰাই ভাজি আছোঁ। এইখিনি মই বইল কৰি থৈছিলোঁ, ঢুকি থৈছোঁ ইয়াত। এয়া মছলাখিনি বহুত ধুনীয়াকৈ ভজা গৈছে। দেখিছে আপোনালোকে মছলাখিনি ধুনীয়াকৈ ভজা গৈছে। এতিয়া অকণমান দেৰিৰ পিছত মই বইল কৰি থোৱা তৰা গাজলিখিনি ইয়াত দিব পৰা হ'ব। এয়া মই এতিয়া ইয়াত তৰা গাজলিখিনি দি দিম। এয়া গোটেইখিনি দিয়া হোৱাৰ পিছত মই এতিয়া লৰাই আছোঁ। এনেকৈ মই অকণমান সময় লৰাই থাকিম। এনেকৈ মই অকণমান সময় লৰাই তাৰপিছত ঢাকোন দি দিম। এনেকৈ 2 মিনিট বা 1 মিনিটৰ মূৰে মূৰে ঢাকনখন গুচাই লৰাই থাকিব। অকণমান 2 মিনিটৰ পিছত মই আকৌ ঢাকনখন উঠাই অকণমান পানী দি দিছোঁ। মূৰে মূৰে আপোনালোকে ঢাকনখন উঠাই লৰাই থাকিব। এইখিনি খাব পৰা হৈ গৈছে। মই এতিয়া অকণমান পিছত নমাই থ'ম। নমাই থৈ আপোনালোকক ধুনীয়াকৈ বাতিত উলিয়াই মই দেখাই দিম। এয়া চব খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন। ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।